কংগ্ৰেছৰ ভাৰত জোৰৰ লেখিয়াকৈ এইবাৰ অসম জাতীয় পৰিষদে আৰম্ভ কৰিব এক অসম যাত্ৰা। এই যাত্ৰাৰ অধীনত ধুবুৰীৰ পৰা শদিয়ালৈকে ভোটাৰ ৰাইজৰ কাষলৈ যাব অসম জাতীয় পৰিষদৰ নেতৃত্ব। এক অসম যাত্ৰাৰ প্ৰাক মুহূৰ্তত বুধবাৰে মধুপুৰ সত্ৰত উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাসহ দলটোৰ নেতৃত্বই। বৃহস্পতিবাৰে ধুবুৰী জিলাৰ নেতাই ধুবুৰী ঘাটৰ বীৰ চিলাৰ প্ৰতিমূৰ্তিৰ তলৰ পৰা অসম জাতীয় পৰিষদে আৰম্ভ কৰিব এক অসম যাত্ৰা আৰু পশ্চিমৰ পৰা পূবলৈ এই যাত্ৰাৰ অন্ত পৰিবগৈ শদিয়াত। গতিকে কংগ্ৰেছৰ ভাৰত জোঁটৰ যাত্ৰাৰ দৰে এক অসম যাত্ৰা কিমান দূৰ সফল হয় আৰু কিমান ভোটাৰ ৰাইজৰ মন চুব পাৰে বা অসমৰ কিমান লোকৰ সৈতে এই যাত্ৰা সম্পৃক্ত হ'ব পাৰে সেই লৈ এতিয়া বাট চাব সচেতন ৰাইজে। আমি এক অসম যাত্ৰা যি নামৰ যাত্ৰা আৰম্ভ কৰিছোঁ, যাৰ মূল লক্ষ্যটো এক অসম, ঐক্যবদ্ধ অসম। ধুবুৰীৰ পৰা হ'ব, ধুবুৰীৰ নেতাই ধুবুৰী ঘাটৰ পবিত্ৰ চিলাৰায় মূৰ্তিৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম আৰু শদিয়াত সমাপন হ'ব পশ্চিমৰ পৰা পূবলৈ, সূৰ্য উঠাৰ দিশলৈ। গতিকে ন সুৰুজৰ এটা নতুন প্ৰভাতৰ চিন্তা আৰু লক্ষ্য লৈ আমি সাম্প্ৰদায়িকতা, ঘৃণা, বিভেদ, মানুহৰ মাজত সংকীৰ্ণতা, এইবোৰে অসমৰ সমাজ বিপন্ন কৰিছে। সাতাম পুৰুষীয়া ঐক্য সমন্বয়ৰ বৰ ভেটিত খহনীয়া আহিছে, আধ্যাত্মিকতাৰ প্ৰতি আক্ৰমণ হৈছে, গুৰুজনাই দি থৈ যোৱা আধ্যাত্মিকতা আমাৰ কৃষ্টি সংস্কৃতিৰ বৰ ভেটিত আক্ৰমণ কৰিছে, ভাষাও বিপন্ন হৈছে, ৰাজনৈতিক ভৱিষ্যত অসুৰক্ষিত অসমৰ। তেনেকুৱা এটা সময়ত আমি অসমৰ মানুহক ঐক্যবদ্ধ জাতীয় চেতনা দিবৰ কাৰণে, জাতীয় যিবোৰ সমস্যা আৰু সংকট আহিছে এইবোৰ নিৰসন কৰিবৰ কাৰণে, বাট উলিয়াবৰ কাৰণে মানুহৰ ওচৰলৈ যাম, মানুহৰ লগত কথা বতৰা পাতিম আৰু সকলোকে ঐক্যবদ্ধ কৰি আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ এই যাত্ৰা হ'ব এক অসম।